বৃহস্পতিবাৰে মৰাণৰ ১ নং ডুমৰ দলঙত মাৰপিটৰ ঘটনা সন্দৰ্ভত পাপু কৰ্মকাৰ ৩৪ বছৰ নামৰ এজন লোকক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। পাপু কৰ্মকাৰ ৩৪ বছৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছিল নিবাস ঘাটোৱাৰ ৪০ বছৰ আৰু সঞ্জীৱ গড় ৩৪ বছৰ নামৰ লোক দুজন। ঘটনা সংক্ৰান্তত মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে আটক কৰে পাপু কৰ্মকাৰক। মৰাণ আৰক্ষী থানাৰ কেছ নং ৮৮/২৩ আৰু ৪৩/৩৩/৩২৫/৩41/৩07/২94 ধাৰা অধীনত পাপু কৰ্মকাৰক গ্ৰেপ্তাৰ কৰি আজি জেললৈ প্ৰেৰণ কৰে। উল্লেখ্য যে মৰাণৰ ১ নং ডুমৰ দলং নিবাসী বিজয় কৰ্মকাৰৰ পুত্ৰ পাপু কৰ্মকাৰে পূৰ্বতেও মহিলাৰ সৈতে মাৰপিটত লিপ্ত হৈছিল।